হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ এই BBG চেনেলটোলৈ স্বাগতম জনাইছোঁ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বম তলাটো লাগিব। মই এতিয়া বজাৰ যাব ওলাইছোঁ। বজাৰত মাৰি যাম। বজাৰত মেৰা চাপাল এতিয়া চোৰৰ কাৰণে ভয়টো, সেইটো কাৰণে মাৰিলোঁ তলা চাবি পকেটত। এতিয়া বজাৰ ফালে যাওঁ, অলপ ঘূৰি আহোঁগৈ। লকডাউনৰ সময়ত ঘৰতে সোমাই বৰ হৈ গৈছোঁ। ৰুমতে সোমাই এই মোৰ পাছে পাছে এই আমাৰ কালুজনী আহিলে। লিংলিঙা ৰাস্তাত আহি আছোঁ। পথাৰৰ মাজৰ ৱালৰ কাষৰ ৰাস্তা, এইফালে পথাৰ দেখিছে, এইফালে সৰু সৰু ৰাস্তা, লিংলিঙা ৰাস্তা। এইটো চুৰিৰ ৰাস্তা। আমি এইফালৰ পৰা সদায় বজাৰ কৰিব যাওঁ। বজাৰখন আহক মোৰ লগতে আপোনালোকেও লিংলিঙা ৰাস্তা দি যাওঁ। ঘৰৰ মাজে মাজে একা বেকা ৰাস্তাৰে গৈ আমাক দেখি ছোৱালী আঁতৰি গৈছে। চাওক না, ৰাস্তাৰ পৰা আঁতৰি গৈছে ছোৱালীবোৰ। এনেকৈ সৰু সৰু ৰাস্তাত আহি আছোঁ, লিংলিঙীয়া ৰাস্তাত আহি আছোঁ বজাৰ কৰিবলৈ। আৰু ওচৰত বম বম ঘৰকেইটা চক। ৰাস্তাৰ ওপৰেদি পানী গৈছে। মুম্বাইৰ ৰাস্তাৰ ওপৰেদি পানী গৈছে চব। এইটো ভিতৰীয়া ৰাস্তা হয়, ভিতৰীয়া ৰাস্তা। কাষত নলা নাই, সেইকাৰণে ৰাস্তাৰ ওপৰেদি পানী আহিছে। এয়া দেখিছে গোটেই পানী, ৰাস্তাত পানী, ৰাস্তা ৰাস্তা পানী দেখিছে পানী। সেইটো কাৰণে এইটো ৰাস্তাৰ পৰা নগৈ আমি সৰু এটা ৰাস্তাত সোমাই দিছোঁ। পানী নাই, সৰু ৰাস্তাত সোমাই দিছোঁ। আহক। ঘৰৰ মাজে মাজে অকাই পকাই আহি পালোঁ এখন দোকান, সৰু এখন দোকান ঘৰৰ মাজত। এনেকৈ অকাই পকাই আহিবলগীয়া হৈছে বজাৰলৈ। আহি আছোঁ, দেখিছে সৰু ৰাস্তা, বোকা পানী দেখিছে পানী। এইফালে পথাৰ, এইফালে এইটো এটা ভিতৰীয়া ৰাস্তা হয়। ইয়াত মানে কাষৰ
एकदम मेरे फ़ोन पे फटाक से फ़ोन उठाते थे, अब नहीं फ़ोन उठाते। ইয়াত দেখিছে এপাৰ্টমেণ্ট हाँ মুম্বাই বিৰাটৰ ভিতৰুৱা অঞ্চলত আমি আছোঁ এতিয়া মুম্বাই ভিতৰুৱা অঞ্চলত লকডাউনৰ সময়ত এটিএমত লাইন পাতিবলগীয়া হৈছে वो है ना दुकान उधर है এটিএমৰ কাৰণে বহুত দূৰ আহিবলগীয়া হ'ল এতিয়া আমি লাহে লাহে গৈ আছোঁ देना है ले लो आधा किलो छाटो दर आज नहीं गए थे भाभी कल जाएगी লৈ ল'লোঁ বজাৰ কৰিলোঁ লাহেকৈ এতিয়া যাম আৰু বজাৰৰ পৰা আহি আছোঁ আলু বিলাহী পিঁয়াজ লৈ ফাইনেলি পালোহি ৰুম এইটো চক এইবোৰ চক না বক্স মেচিন বক্স চাবি চাবি দিলোঁ पेड़ लगाया गया भरी धुई लो